গুড ইভিনিং ফ্ৰেণ্ডছ, আকৌ এটা ব্লগত আহিছোঁ। মানে হঠাৎ কি হ'ল, আমি লগৰকেইটা লগ পালোঁ। বোলে আজি কি কৰোঁ, ছেটাৰডে বোলো তাৰ ঘৰত আহিলোঁ। আমি দীপজ্যোতি, মই তাক দেখাই আছোঁ বাৰু। জাষ্ট গাড়ীৰ পৰা নামিছোঁ, ব'লক হঠাৎ আমি পিকনিক খাব আহিলোঁ। ব'লক দেখাই আছোঁ ক'ত আহিছোঁ, চব দেখাম। লখিমপুৰ পুখুৰী, বৰ ধুনীয়া প্লেচ এইটো। আজি বাৰু কোনো মানুহ নাই ইয়াতে। এয়া পূৰা খানা ৰেডি হৈ আছে, বনাই আছে। এয়া ব্ৰইলাৰ বনাইছে। আমি মানে চিন্তা কৰিলোঁ যে ইয়াৰ ঘৰত আহিলোঁ, দীপজ্যোতিৰ ঘৰত আহিলোঁ। মই দীপজ্যোতিক দেখাই আছোঁ। এই চিলিণ্ডাৰটো ল'লোঁ। সি ক'লে ব'লক দাদা খানা খাই আহোঁ। আহিলোঁ, আহি কিনে এইটো চালোঁ, ইয়াতে কোনো গেছ চেছ একো নাই। এনেই অনা নিচিনা হ'ল আৰু। যি কি নহওক বাৰু, সি ধুনীয়াকৈ সুন্দৰভাৱে জুই জ্বলাইছে। এইটো চিনি পাইছে নে এখেতক? এইয়া দীপজ্যোতি। ভোগালী বিহুৰ এইটো খানা ছাৰহঁতক মাতিব পৰা নাছিলোঁ, আজি হঠাৎ তাৰমানে হৈ গ'ল আয়োজন খানাৰ। অঁ, লখিমপুৰ পুখুৰী দেখাই দিওঁ না। এয়া পানী চানী চব আৰু চাদেন আৰু চব বস্তু ইয়াতে লৈ আহিছে। এইটো ব্ৰইলাৰ বনাই আছে আৰু আছে মাংস, দেখাম বাৰু। কেনেকুৱা হৈছে ব্ৰইলাৰৰ কালাৰটো চেকাই দিছে। অঁ, কালাৰটো কেনেকুৱা হৈছে? বঢ়িয়া বঢ়িয়া। অলপ নোমাব হৈছে নেকি? এয়া এইটো অজয়দা, এয়া আমাৰ কন্দৰ্প লখিমপুৰ পুখুৰী। চাদেন হঠাৎ। অঁ, এয়া চাওক, ধুনীয়া একদম পৰিৱেশ, মজা পৰিৱেশ। এইটো লখিমপুৰ পুখুৰী হয়, বহুত ডাঙৰ হয়। আগৰ এইটো লখিমপুৰ পুখুৰী বহুত ডাঙৰ হয়। এইফালে কোনোবা আহিছে, পিকনিক খাই আছে। জুম কৰি দেখাইছোঁ বাৰু। পূৰা মজা। ধুনীয়া জাবৰ চাবৰ পেলোৱা এটা ধুনীয়া সুবিধা আছে। বা ইহঁতে ৰখি আছে, খাবি ৰ এতিয়া খানা চানা হৈ থাকেতো, ইহঁতে ৰখি থাকে আৰু। ধুনীয়া এইটো বাচ্ছা টাচ্ছা লৈ আহিলে, ফেমিলিয়ে যদি মানুহ আহে, ধুনীয়াকৈ ল'ৰা ছোৱালী খেলিব কাৰণে ধুনীয়া জেগা আছে ইয়াতে। আৰু এইবিলাক পিকনিক চিকনিক খাই গৈছে আগতে, আৰু আজিতো বহুত লেট হ'ল আৰু। যি কি নহওক বাৰু, আৰু দেখাই আছোঁ। ভাত খোৱা সময়ত ঠিক আছে। এতিয়া চিকেন হৈছে, আমি অলপ পিছত অলপ গান চান লগাম, এনেই অলপ ফূৰ্তি ফাৰ্তা কৰিম, তাৰপিছত আকৌ মই দেখাম। আমি বৰমপুৰৰ পৰা আহিছোঁ, নগাঁৱলক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত। আমি শিক্ষক কৰ্মচাৰীবৃন্দ, অভিভাৱক অভিভাৱিকাসকল। মইতো আপোনাৰ ফেচবুকৰ ফ্ৰেণ্ড। কিন্তু ইমান এসোপা ছোৱালীক কণ্ট্ৰল কৰিব পৰা আপোনালোকৰ ছাৰ ইমান কেপাচিটি, কিন্তু সিহঁতে ভয় ভিত একো নকৰে। কিবা কৰি আপোনালোকৰ আশীৰ্বাদত নাকি চিঙা গৰু নিচিনা ইফালে এটা লৰ মাৰে, সিফালে এটা লৰ মাৰে। ইফালে যদি খানা সিফালে যায়, ইফালে খাবা যায়। কুকুচানা লৰ মাৰি দি আগে দি লৰ মাৰে। আচ্ছা, আমাৰ এইকেইটা খালি শেষে হ'ব। আমাৰ হৈ গ'ল টপ চিকেন টিকেন। এতিয়া পৰ্ক বনাই আছে, মই দেখাই আছোঁ। ইয়াৰ মাজতে বহুত হাঁহি ধেমালি হ'ল, হাঁহি ধেমালি এনজয় ফূৰ্তি চব হ'ল। অঁ। আৰু খুব ধুনীয়াকৈ আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাক আহিল, কাৰণ ছোৱালীবিলাকৰে ফেনটো আকৌ ছাৰকো চিনি পোৱা মানুহ ইয়াতে বহুত কেইটা আছে। আৰু লগতে ইমান বিশাল ব্ৰহ্মপুত্ৰৰ নিচিনা ইয়াতে পুখুৰী পাৰত সেইটো কি ধুনীয়া কালাৰ হৈছে। কালাৰ বঢ়িয়া হৈছে, কিন্তু খাইহে কালাৰ কেনেকুৱা হয় ক'বা নোৱাৰো। মেড বাই দীপজ্যোতি। আৰু এনেকুৱা এনজয় হৈছে। ছাৰসকলক ইমান ব্যস্ততাপূৰ্ণ জীৱন, তথাপি আজি আমি আহিছোঁ আৰু কিবাকে আৰু সময় দিছি, আমাক গ্ৰহই মিলাইছে। সময়ে মিলাইছি। ইমান যান্ত্ৰিক যুগত আমি চববিলাক মিলাটো এটা কঠিন হৈ পৰিছে, তথাপি কিন্তু চবে মিলছো আজি। বঢ়িয়া। অজয় ছাৰো আছে। এয়া শুনিলে নহয়, আৰু ইণ্টাৰেষ্টিং কথা, আমি তাতে বহি খাই আছিলোঁ চিকেনটো। ধুনীয়াকৈ বনাইছিল। কি হ'ল, আমি ইফালে বহুত মানুহ আহিল, ইফালে গ'লোঁ। যাওঁতে কুকুৰে এয়া আমাৰ মাংসটো মানে কেৰাহীটো চেলেকি দিলে, সেইকাৰণে আমি কুকুৰক দি দিছোঁ। এনেই গ'ল। যদি কুকুৰে আমাৰ পৰা মাংস খাইছি, অঁ, সেইটো আমাৰ ভাগ্য। কুকুৰক আমি খুৱাব লাগে, কিন্তু নিজে আহি খাইছি। চাওক, এইটো আমাৰ কিমানখিনি ভাগ্য। এই কুকুৰে খাইছি, ভক্ত হয় না বাৰু? কুকুৰ ভক্তাই আমাৰ এক কাঁহী চিকেন খাই দিলা। ফেমিলি আহিছে, কিবা আহিছে, যি কি নহওক। এয়া কি ধুনীয়া লাগিছে, সূৰ্যটো পানীত পৰিছে, মানে এইয়া বঢ়িয়া প্লেচ, ধুনীয়া জেগা। লখিমপুৰ পুখুৰী।
এইয়া 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 দীপজ্যোতিক ফটো উঠিব আহিয়ে আছে মানুহ বঢ়িয়া বনাইছে দীপজ্যোতি এয়া লাহে লাহে সন্ধিয়া হৈ আহিছে ইভিনিং টাইম সূৰ্য অস্ত যাব এতিয়া আৰু আমি খাই চাই লওঁ মই দেখাই আছোঁ লাষ্টত এইয়া চাওক দীপজ্যোতিৰ ইমান জনপ্ৰিয় অঁ দি আছোঁ মই আমাৰ চব খোৱা হৈ গ'ল ভাত পানী খালোঁ আমি এতিয়া লাহে লাহে যাম ৰাইজসকল আছে ইয়াতে টেনশ্যন নাই যে ওলাইছোঁ অঁ যাবি থেংক ইউ ভেৰি মাছ এইটো ভাইটি লগ পালোঁ মই ইয়াতে আহিলোঁ এতিয়া আমি যাম ধুনীয়াকৈ আৰু এইবিলাক এইয়া চাওক এতিয়া ঘূৰিয়ে আছে ইয়াতে মাংস খাই দিলে আমাৰ শেষ সেইটো চব শেষ আপুনি চাই লওক এবাৰ মই দেখাই আছোঁ বৰ ধুনীয়া ভিউ হয় এইটো আপোনাৰ ধুনীয়া ভিউ হয় লখিমপুৰ পুখুৰীৰ ইভিনিং টাইম সেইটো এইজোপা বৰ ধুনীয়া গছ ধূপ গছ বুলি কয় হ'ল গেছ চেছ চব পেকিং কৰা হ'ল ৰেডি ৱেন টু গ' আচ্ছা আমাৰ এতিয়া শেষ আমি এবাৰ যাম এই দীপজ্যোতি আছে নমস্কাৰ দীপজ্যোতি কোন মই কৈছোঁ মেইন দীপজ্যোতি হ'ল ভাঙা টিভি আপোনালোকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে দীপজ্যোতিক যদি ভালকৈ চিনি পোৱা নাই চাওক মই এটা সৰু মানুহ হ'লেও মই দীপজ্যোতি মোৰ ভাইটিৰ নিচিনা আৰু নিজৰ মানুহ আজি হঠাৎ লগ পালোঁ তাৰমানে আৰু লখিমপুৰ পুখুৰীৰ পৰা এই মেহফিলটো চাওকচোন বাৰু এইফালে মস্ত এটা ব্ৰহ্মপুত্ৰহান পুখুৰী অঁ আৰু আমাৰ ইয়াতে বহুত মানুহ আহে আৰু আপোনাৰ ইয়াতে কি ধুনীয়া চৰাই চিঞৰি আছে আপোনালোক আহক নেচাৰেল ভিউ চাওক এই চাওক এই আৰু আপোনাৰ ৰাতিপুৱা ৰাতিপুৱাই মাৰ্গেনিক আপোনাৰ চৰাইবিলাকো ইয়াতে আহে উৰে আৰু এই চৰাই মাত্ৰ আপোনালোকে শুনক যান্ত্ৰিক যুগৰ পৰা বহুতখিনি দূৰত আপোনালোকে আহিব পাৰিব কাৰণ ইয়াতে সেই তাতে এটা সোঁত চৰাই এটা বাৰী আছে বেগান মিনিট আমি দিব নালাগে তাৰমানে আৰু ইমান ধুনীয়া পৰিৱেশত আমি ইমান ধুনীয়াকৈ আহিলোঁ তাৰমানে ছাৰসকলকো লগ পালোঁ চব ব্যস্তত থাকে যান্ত্ৰিক যুগৰ মানুহ গতিকে আজি আহিল ছাৰ আকৌ আহিব লাগিব আৰু ছাৰ সহজ মানুহ দেই কিন্তু যাকে যি কৰে এই মাটিটো বৈছি বাৰীটো বৈছি চিধা কথা আৰু চিধা কথা যি কম আৰু লাবিলাক ইমান টকা পইচা ইমান হেৰি আহিম বুলি ভবা নাছিলোঁ কিন্তু গ্ৰহই মিলাইছে আমাক আহি পাইছোঁ ভগৱানৰ এইটো হেৰি আছে আৰু আপোনালোককো বহুতখিনি ধন্যবাদ ইমানখিনি সময় ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ছাৰৰ নিচিনা আৰু অজয় ছাৰ আছে ইমান সহজ সৰল মানুহ এইবিলাক আজি ভাল লাগিছে আজি আমি লখিমপুৰ পুখুৰীৰ পৰা মংগলদৈ ঐতিহ্যমণ্ডিত পুখুৰী মংগল সকলোকৈ ডাঙৰ পুখুৰী ৰজাঘৰীয়া পুখুৰী এইটো এতিয়া নহয় বহুদিন আগৰ ব্ৰিটিছৰ দিনৰ নহয় আমাৰ ৰজাঘৰৰ মানে নামটো এতিয়া মোৰ সৈতে অহা নাই মনত অহা নাই কিন্তু আজি এই পুখুৰী পাৰত ঐতিহ্যমণ্ডিত পুখুৰীৰ পাৰত আমি সকলোৱে এটা প্ৰীতি ভোজ এটা খালোঁ ভাল লাগিল আমাৰ লগত আমাৰ আৰু মই লাষ্ট কওঁ ভাগৱতী এভৰিথিং গোটেইখিনি কৰিছে এই দীপজ্যোতি নাই মই খানা বনাই ভাল পাওঁ ছাৰ আৰু ছাৰসকল আহিম আপোনালোকে দেখিছে সি মানে গেছটো লৈ আহিছে ঘৰৰ পৰা গেছ নাই নিজেই খৰি মানে ওলাইছে নিজে জুই লগাই নিজে বনাইছে ভাল লাগে খানাটো মজাই বেলেগ কাৰণ আজি আমি নেচাৰেল ভিউ আমি চবতে খাই থাকোঁ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট হোটেলত কিন্তু এই পৰিৱেশত আমি খানাটো খোৱা নাছিলোঁ কিন্তু ছাৰসকলৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনত আহি এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দেই আৰু আপোনালোকে আহিব লখিমপুৰ পুখুৰীত এনজয় কৰক সুন্দৰ পৰিৱেশ আৰু ভাল লাগিল দেই মাটিকালি কিমান আছে পুখুৰীটো মাটিকালি ইয়াতে 25 বিঘা নে 40 বিঘা আছে গোটেই 40 বিঘা আছে বহুত ডাঙৰ পুখুৰী ইয়াতে লাষ্ট কেইদিনমান আগতে ইয়াতে এটা মানে বৰশী বোৱা প্ৰতিযোগিতা হৈ গৈছে এইটো অসম বিখ্যাত চবে আৰু আপোনালোকে ছাৰৰ ভাগৱতী ছাৰৰ এই ফেচবুক পেজ আৰু ইউটিউব চেনেলটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ভাল পালেও জনাব বেয়া পালেও জনাব আৰু আমাক মাত্ৰ কমেণ্ট দি উৎসাহিত কৰিব দেই আমাক যেনেকৈ আদৰি লৈছে ছাৰকো ল'ব ছাৰে ইউটিউবৰ পৰা পইচা পাব সেইটো নহয় এনেই এটা চখত ক'ৰবাত গৈছোঁ আমি এটা ভিডিঅ' বনাইছোঁ এনেকৈ আহিছোঁ ফূৰ্তি কৰিছোঁ আমাৰ লখিমপুৰ পুখুৰীৰ আমাৰ মীন মহলৰ
আৰু আচলতে 25 বিঘা নহয় প্ৰায় 400 বিঘা মাটি 400 বিঘা মই বৰ চৰি আমি নাজানো একজেক্ট মাটিকালিটো গম পালো একেটা জনাইছে প্ৰায় 400 বিঘা গোটেই পুখুৰীটো মাটিকালি কিন্তু গম নাপাই ফেলে কৈছো আৰু ছাৰহঁতক লগ পাই সঁচাকৈ বহুত ভাল লাগিল আমাৰ লখিমপুৰলৈকে আহিল আৰু ছাৰহঁতক আকৌ এদিন মাতিছো আমি ধুনীয়া খানা এটা খাম নহয় ছাৰ একদম আৰু ভাগৱতী ছাৰকো লগ পাই বহুত ধন্যবাদ হ'ব আমি এতিয়া খানা চানা খাই আমি ওলাইছো এইটো লখিমপুৰ পুখুৰীৰ ৰাস্তাটো এইটো পুখুৰীত আছে এইটো আমাৰ ড্ৰাইভাৰ ইয়াৰ মানে মই আপোনাক ক'লে নহয় ইয়াৰ কি আছে কি নাই প্লিজ ফৰগিভ আমি আহি আছো গতিকে আমি গোটেইখিনি আছো নাই এই লাইটটো জ্বলা নাই এইটো কি হৈছে যি কি নহওক আমি আহি আছো গোটেইখিনি ছাডেন পিকনিক খালো খাই লৈ আমি গৈ আছো এতিয়া যি কি নহওক নেচাৰৰ মাজত থাকি ভাল লাগিল খালো আমি ভাল লাগিল এইটো ৰাস্তা হয় ৰোড হয় আপুনি আহিব আমাৰ ছাৰৰ গাড়ী এইখন এই ছাৰ জানে নহয় আপুনি আপুনি ছুপাৰ মাৰ্কেটত আহিব LMB ৰোড LMB ৰোড বাৰ্বি মোবাইল আৰু আপোনাৰ এই টিকেট কাউণ্টাৰৰ নেক্সট দোকানখন নেকি ছেকেণ্ডখন আৰু বাৰ্বি মোবাইলছ কণ্টেক্ট নম্বৰটো মই আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম বাই বাই এণ্ড গুড নাইট